চ' গাইছ এতিয়া গৈ আছোঁ পথাৰলৈ। মানে আজি পথাৰত ট্ৰেক্টৰ হাল বোৱাইছে, যিহেতু গৰুৱেতো হাল নাবায় আজিকালি চব উন্নত হৈ গ'ল। এতিয়া ট্ৰেক্টৰ হাল বাইছে, এতিয়া ট্ৰেক্টৰ হাল বোৱাৰ কাৰণে গৈ আছোঁ। এতিয়া ট্ৰেক্টৰ আমাৰ পথাৰ বহুত আগত আছে, এইপিনে একদম বহুত আগত, মানে একদম জুম কৰিও দেখি নাপাব। একদম এই গছখিনি দেখিছে নহয়, গছখিনিৰ কাষতে আছে। প্ৰায় এতিয়া পথাৰে 10 কিলোমিটাৰমান যাব লাগিব। পথাৰে 10 কিলোমিটাৰমান গ'লেহে পাম। এতিয়া গোটেই এইবিলাক বোকা চাব পাৰে। এনেকৈ এইডোখৰতো ভালেই আছে, এইডোখৰ বেছি সোমোৱা নাই, চাব পাৰে ইমানখিনিয়ে সোমাই আছে। এতিয়া আগততো আৰু এআঁঠু সোমাই, একদম গোটেই এআঁঠুলৈকে সোমাব। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। এতিয়া পথাৰলৈ গৈ আছোঁ। সেইপিনে এতিয়া এডোখৰ চাব পাৰে, এডোখৰ ডাঙৰ ট্ৰেক্টৰ হাল বাই থৈ গ'ল। এতিয়া এডোখৰতো ৰুব আৰু। এতিয়া ইমান দ সোমাইছে চাওকচোন। একদম আঁঠুটো অলপ আগত কৈছিলোঁ নহয়, এআঁঠু সোমাব বুলি, এআঁঠু ইয়াতে সোমাই গৈছে। এতিয়া এইবিলাক কঠীয়া আনি ইয়াত তেনেকুৱাকৈ ৰেডি কৰি থৈ দিছেহি। এইপিনে আগপিনেও কঠীয়া আছে, এইপিনেও কঠীয়া আছে। এইপিনে এখন ট্ৰেক্টৰখন ৰখাই থৈ দিছে, এখন আজিয়ে হাল বালে চাগে, কাইলৈ মানে মৈ দি মেলি ৰুবই নেকি। এতিয়া চাওকচোন পানীৰ পৰা বোকাৰ পৰা কেনেকুৱাকৈ আছে। পানীটো কম আছে কিন্তু বোকা বেছি আছে, কেনেকুৱাকৈ সোমাই গৈছে ভৰিটো। এইপিনে এতিয়া আগপিনে মানুহে পথাৰ ৰুই আছে। এডোখৰ ৰুলেই, ইয়াত যিমান আছে সেইখিনি গোটেইখিনি ৰুই এটালে। কেইডোবা ৰুলেহি? হে? আমাৰ ৰোৱা নাই, আমাৰ এইবাৰ অকল মলাখিনিতে কৰা হ'ল যে। কেইবাৰ ৰুলা আজি? অঁ, 4 ওলাইচোন। চ' গাইছ চাব পাৰে, এইপিনে দুলাইন আছে, মানে দুহাৰী আছে। এইপিনে এশাৰী আৰু এইপিনে এশাৰী, এনেকৈ এনেকুৱা আছে, একদম আগলৈকে আছে। একদম এই ট্ৰেক্টৰ হাল বাই আছে নহয়, তাত থাকি দূৰলৈকে আমাৰহে আছে এইখিনি। এতিয়া ট্ৰেক্টৰে আমাৰে এতিয়া হাল বাই আছে। এইখিনি আগতে একচাহ ডাঙৰ ট্ৰেক্টৰে মৰা হৈছিলে, এতিয়া আৰু একচাহ আকৌ সৰু ট্ৰেক্টৰে মাৰি দিছে। আৰু একচাহ সৰু ট্ৰেক্টৰ মৰাৰ লগে লগেই অকণমান কোৰ মাৰি ৰুব পৰা হ'ব। যিহেতু ইয়াত গৰু আনিব নোৱাৰে, মানে ইমান দহতনো কেনেকৈ গৰু আনে। আপোনালোকতো অলপ আগত দেখাইছিলে কিমান সোমায়, ইয়াত বহুত সোমাই যায়। সেইকাৰণে এইবিলাকত গৰু আনিব নোৱাৰি, ট্ৰেক্টৰে হাল বোৱাব লাগে। এতিয়া আৰু 2দিনমান পিছততো ইয়াত ট্ৰেক্টৰো নোসোমায়, সৰু ট্ৰেক্টৰখন নোসোমায়। চাব পাৰে কিমান দ পথাৰ, চাওকচোন কিমান সোমাইছে। এতিয়া ভৰিটো ইমানখিনি সোমাইছে, যদি উলিয়াই দিওঁ চাওকচোন কিমান দ সোমাইছে। ইমান দহতো গৰু আহিব নোৱাৰে। এইদুবাৰ নোবাওতেই গৰু বেল্লা খাবই। এতিয়া ট্ৰেক্টৰখনত পানী ভৰাই আছে, মানে ইয়াত পানীও ভৰাব লাগে ট্ৰেক্টৰত। পানী ভৰালে মানে কি হয়, ইঞ্জিনটো ঠাণ্ডা হৈ থাকে। যদি পানী ভৰোৱা নহ'লে মানে ইঞ্জিনটো মানে পটককৈ গৰম হৈ যায়। এতিয়া পানী ভৰাই তাই হাল বাইছে। এইটো এতিয়া প্ৰথমতে মালিকে বাইছে, তাৰপিছত ময়ো বাই চাব লাগিব। যিহেতু আজিলৈকে তেনেকৈ বাই নাই পোৱা, এতিয়া আজিও মই বাই চাব লাগিব। এতিয়া এইপিনে বাই আছে, এইপিনে চাব পাৰে বালে। এতিয়া মই এদুবাৰমান বাওঁ, মানে এইখিনি এতিয়া যিহেতু দুচাৰ মাৰি দিয়া হৈছে, এইখিনি এতিয়া ওপৰতে আৰু চাৰ মাৰি দিওঁ। এতিয়া মানে মালিকে শিকাই আছে মোক কেনেকৈ কি কৰিব লাগে, যিহেতু মই নাজানো। এইপিনে এতিয়া মালিকে শিকাই দি লওক কেনেকৈ কি কৰে। তাৰপিছত মালিকে শিকাই দিয়াৰ পিছত চলাব লাগিব আৰু। এতিয়া মানে শিকিবলগীয়া নাই বাৰু, আগতে জানোৱেই যিহেতু, তথাপিতো একবাৰ কৈ দিছে। যিহেতু বহুত দিন চলোৱা হোৱা নাই তেনেকুৱাকৈ, আৰু নিজৰ নাথাকিলেও বেছি নাপাওঁৱে। এতিয়া চলাইছোঁ, কি হয় নাজানো, মুঠতে এতিয়া চলাই গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু মই কেনেকুৱা চলাইছোঁ, ভাল চলাইছোঁ নাই আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। বাইছিলোঁ ঠিকেই, কিন্তু একদম পলককৈ মানে অকণমান দেৰিকৈ কাটি পালোঁ। এইপিনে আলিটো উঠিলেগৈ ট্ৰেক্টৰ, এইপিনে আকৌ আলিৰ পৰা এইপিনে ঘূৰাই আনিলোঁ। মানে নিজেই বালে কি হয়, যিমানখিনি মানে মালিকে ভালকৈ যিহেতু বাই নিদিয়েতো, মানে নিজেই বালে মানে অকণমান হাবি হ'লে আকৌ সেইপিনে ঘূৰাব পৰা যায়, 2পাক 3পাক ঘূৰাব পৰা যায়। সেইকাৰণে মানে যিমান পাৰোঁ নিজেই বাই আছোঁ আৰু। নিজে বালে মানে অকণমানো থাকি নাযায়, আৰু একেপিনে 2বাৰ 3বাৰ নিব পৰা যায়। এতিয়া এদুবাৰ বাই এটালোঁ, এতিয়া মালিক আহিছে, মালিকে বাওক অকণমান। এতিয়া যিহেতু অকলে বেছিকৈ বাবলৈ বেয়া, মানে বহুত ভাগৰ লাগে। সদায় বাই আছে, এইপিনে চাব পাৰে। এইদুবাৰ গোটেই দুবাৰ সদায় বালে, তাৰপিছত এইদুবাৰ মই বালোঁ, আগৰ দুবাৰ একদম মালিকে বালে।
গাইছ এতিয়া মানে যিখন ট্ৰেক্টৰ হাল বাই আছে এই ট্ৰেক্টৰখনো অনা হ'ল আমাৰ এজন দাদা এজন এতিয়া বাৰু ট্ৰেক্টৰখনে হাল বাই আছে আমাৰ বাৰু এতিয়া পাপাই হাল বাই আছে এতিয়া ফাদাৰে হাল বাই আছে এতিয়া এজন অনাজন অকণমান বহিছে এতিয়া এই ট্ৰেক্টৰখনৰ নাম কি BST 130 BST 130 মডেলটো কোনটো কি মডেল হয় 130 হয় আচ্ছা অঁ 130 এইটো এবিঘাত মানে এইটো মানে 1 লিটাৰ কেইবিঘামান পাব পাৰে এনে হেৰিটো 1 লিটাৰত মেক্সিমাম 1 বিঘা 1.5 বিঘা পাব পাৰে 1 বিঘা 1 বিঘা পাব পাৰে ন আচ্ছা এতিয়া মানে দিনটো যদি আপুনি হাল বাই থাকে মানে অকণমানটো ৰেষ্ট ল'বই লাগিব দিয়কচোন মানে দিনটোত মানে যদি 2-3টা যদি আহে আপোনালোকে এনেই কেইবিঘামান বাই থাকিব পাৰে দিনটোত 12 বিঘামান যাব দিনটোত 12 বিঘা ন মানে মাটিটো এতিয়া দ মাটি বাম মাটি বুলি আছেতো এতিয়া যদি মই মানে দ মাটিত মাইলেজটো কম দিয়ে নেকি বাৰু দ মাটিত অকণমান কম দিয়ে মাইলেজটো অঁ মানে যদি বাম মাটি যদি হয় মানে বেছি শ্ল' হৈ যায় গাড়ী এতিয়া সেইটো কথা ন ঠিক এই মানে ট্ৰেক্টৰখনে হাল বাই থকা হয় নে এটা ছিজনত মানে গোটেই পথাৰ ৰোৱা খাতটোত এনেই মানে কিমান কেইহাজাৰমান নে ওলায় পথাৰখনত বালে 40,000 মান ওলাব এটা হাতত 40,000 টকা যিহেতু আজিকালিতো ট্ৰেক্টৰ বহুত হৈ গ'ল আজিকালি ঘৰে ঘৰে ট্ৰেক্টৰ বুলি ক'লেও বেয়া নহয় এটা হাততকৈ 40,000কৈ ধুনীয়াকৈ ওলায় ন এতিয়া আপোনালোকে যদি এখন ট্ৰেক্টৰ ল'ব বিচাৰে এনেকুৱা এখন ট্ৰেক্টৰ লৈ যদি এটা ছিজনত ধুনীয়াকৈ 40,000 টকা ইনকম কৰিও আৰু এইটো মৰণা মৰা এইটো এতিয়া ধানটো সেইটো এক্সট্ৰাই আছেই সেইটো এতিয়া এক্সট্ৰাই আছে এই যদি মানে ট্ৰেক্টৰখন যদি বেলেগক বোৱাব দিয়া হয় এতিয়া ড্ৰাইভাৰটোক মানে বিঘা হিচাপত দিয়া হয় নে দিন হিচাপত দিয়া হয় বিঘা হিচাপত 1 বিঘাত কিমানকৈ দিয়া হয় 100-150 এনেকুৱাকৈ দিয়া হয় ন এইখন যদি মানে বেলেগ ড্ৰাইভাৰ যদি নিয়ে ট্ৰেক্টৰখন তেনেহ'লে মানে বিঘা হিচাপত 100-150 টকাকৈ সেনেকুৱাকৈ দিয়া হয় আৰু যদি মানে এখন ট্ৰেক্টৰ যদি আপোনালোকো লৈ কিনে খেতি কৰোঁ বুলি ভাবিছে তেনেহ'লে নতুন কিনিব গ'লে কিমান 240 লাখ 230 এনেকুৱা পৰিব 240 লাখ এনেকুৱাকৈ পৰিব যদি মানে ছেকেণ্ড হেণ্ডকৈ কিনিব গ'লে মানে 1-1.5 লাখৰ ভিতৰত ধুনীয়া একদম পূৰা মজা এখন পায় ন হয় এতিয়া মানে যদি আপোনালোকে যদি ছেকেণ্ড হেণ্ডকৈ যদি কিনি ব্যৱসায় কৰিম বুলি ভাবিছে বা নিজৰে যদি খেতি কৰিম বুলি ভাবিছে ধুনীয়াকৈ মানে 1-1.5 লাখত ধুনীয়াকৈ এনেকুৱা এখন ট্ৰেক্টৰ পাই যাব আপোনালোকে একদম ধুনীয়াকৈ খেতি কৰিব পাৰিব যিহেতুতো আজিকালিতো খেতিয়ে মেইন কৈছে আজিকালি বস্তুবিলাকো কেনেকুৱাকৈ দাম বাঢ়িছে আজিকালি খেতিটোৱে মেইন খেতিয়ে কৰি খাব লাগিব মানে সেইকাৰণে আপোনালোকে ধুনীয়াকৈ মুঠতে 1-1.5 লাখত এনেকুৱা এখন ট্ৰেক্টৰ ধুনীয়াকৈ লৈ ল'ব পাৰিব মানে চ' গাইছ এতিয়া হাল বাই মেলি ঘৰলৈ গৈ আছোঁ এইপিনে মইহে গৈ আছোঁ মইতো বেছি নোৱাৰোঁ পাবলৈ এবাৰ প্ৰথম হাল বাইছোঁহি সেইকাৰণে বেছিকৈ বাব নোৱাৰিলোঁ মই 14 মান বাব পাৰিলোঁ 14 মান মাৰিলোঁ 14 মান মাৰোঁতে গোটেই ভাগৰ লাগিলে উপায় নাই এইপিনে হাতখন চাব পাৰে এইপিনে ঢৌ ফুটিলে ইয়াত ঢৌ ফুটিলে এডোখৰ দেখা গোটেই ঢৌ ফুটিলে গোটেই একদম বোকা চাব পাৰে ওপৰৰ পৰা তললৈ গোটেই বোকা হ'ল এতিয়া উপায় নাই এনেকৈয়ে যাব লাগিব পথাৰৰ পৰা যোৱা মানুহ ক'ত হেণ্ডচামকৈ যাব পাৰে এনেও হেণ্ডচাম নহয় বাৰু এতিয়া গৈ আছোঁ ঘৰলৈ ভাগৰ দুখৰে আপোনালোকক আকৌ মাছ বাটত লগ পামগৈ চাই থাকক ভিডিঅ'টো শেষলৈকে পথাৰ ৰুবলৈ হ'বই আৰু এতিয়া এইটো তেল সেইখিনি এতিয়া হাল বোৱাৰ লগে লগে পথাৰ ৰুবলৈ হৈ যাব কঠীয়াও ডাঙৰ হৈ গ'ল এবাৰ এতিয়া অকল ৰোৱাতহে কথা এতিয়া ঘৰলৈ গৈ আছোঁ সেইপিনে আৰু বাঁহখিনি দেখিছে নহয় তালৈকে এতিয়া খোজকাঢ়ি যাব লাগিব তাৰপিছত বাকীডোখৰ চাইকেল আনিছোঁ বাৰু বাকীডোখৰ চাইকেলত যাম চৌখাইছ এইখিনিৰ পৰা আহিয়ে আছোঁ পোৱাহিয়ে নাই এতিয়াও ইমানডোখৰ বাকী আছেই একদম সেই গছখিনিৰ ওচৰত গছখিনিৰ কাষৰ ৰাস্তাটোত পাবগৈ লাগিব আৰু একদম ইমান দূৰ আছে একদম এনেকুৱা ভাগৰ লাগিছে মানে সেইটো এদিনীয়াকৈ পথাৰলৈ অহাটো বহুত একদম ভাগৰ লাগিছে একদম নেপাইছোগৈ অকণমান দেৰি বহিয়ে লওঁ নেকি ইয়াতে না বহি নল'ব পাৰিম এনাৰ্জি আছে ইমানটো এনাৰ্জি পথাৰ পৰা ৰাস্তা পামগৈ এতিয়া গৈ থাকোঁ এতিয়া আকৌ এইখন এনেকুৱা যাব লাগিব এতিয়া ইয়াততো আলি উঠিব নোৱাৰোৱে এইপিনে তলত নামি দিব লাগিব তলতো জানো ইমান দ সোমাইছে চাওকচোন ইয়াতো সোমাইছে এবাৰ কঠীয়া আনিওঁতে 12 বাজিব এইটো ৰাস্তাত